নমস্কাৰ গাইজ, মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰৰ সকলোকে শুভেচ্ছাও দিলোঁ। আৰু আজি জানুৱাৰীৰ 1 তাৰিখ আৰু 2026 নতুন বছৰ। প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিছোঁ, নতুন বছৰৰ পৰাই আৰম্ভ কৰিম বুলি ভাবি আছিলোঁ আৰু আজিৰ পৰা আৰম্ভ হৈছে। গতিকে চেষ্টা কৰিম কিমান কি পাৰোঁ দেখুৱাবলৈ। আৰু নিজৰ জীৱনটোতো চবৰে বেলেগ বেলেগ হয় ন, বা মোৰ জীৱনটো কেনেকুৱা হয় আপোনালোকক অকণমান সৰু দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু সকলোৱে অকণমান মৰম দিব বুলি মই আশা ৰাখিছোঁ। আজি বিশেষকৈ একো নাই, সকলোৱে চাগে নিশ্চয় পিকনিক খাই আছেগৈ, জেগাই পূৰা মজাকৈ ফুৰি আছে। খানাটোতো চবৰে হৈছে যিটো জানো। আৰু খানা খোৱা নহয়, বিশেষকৈ আমাৰ এজন বংশৰ বৰ্তা ঢুকাই গ'ল আৰু ঢুকুৱা 5 দিন হৈছে আজি। সেইকাৰণে আমাৰতো এনেও চোৱা লাগি আছে, বেলেগতো একো কৰিব নোৱাৰোঁ 1 জানুৱাৰী যদিও। দেখুৱাব চেষ্টা কৰিম কি আৰু কি নাই। আমি মানে কি লগৰ কেইটামান আহিছে আৰু সকলোৱে এনেই অকণমান খেলোঁ, ক্ৰিকেট হওক কিবা হওক। এনেকুৱা আমনি লাগে ন ঘৰত অকলে থাকি, তেতিয়া ব'লক তেতিয়া অকণমান দেখুৱাই থৈ আহোঁগৈ। আৰু আজিৰ ভিডিঅ'টো দেখুৱাই অকণমান সমাপ্ত কৰি দিম। গা পা ধুই কৰি লওঁ, গা পা ধুই কৰি ওলাই লওঁ। একদম লগ পাই আছোঁ ৰ'ব। একদম গা পা ধুই ৰেডি, পূৰা ঠাণ্ডাটোতো লাগিছে বাৰু, একো নাই, হৈ যাব। যাওঁ অকণমান লগৰকেইটা ফালেকে, কি পাওঁ কি নাই দেখুৱাই যাম আৰু চাই থাকক দিয়ক। গৈ আছোঁ আৰু দিয়ক, ৰ'দ দেখিছেই পূৰা তামাম ৰ'দ। দেখা যাওক কি হয় কি নাই, দেখুৱাই যাম। মইতো আহি পাই গ'লো, লগৰকেইটা এতিয়ালৈকে চিন চাপি দেখা নাই মই। পিছত ঠাণ্ডা লাগিব বুলি হাততে চুৱেটাৰটো এটা লৈ একদম ৰেডি। কিন্তু ৰ'দটো লৈ কেনেকুৱা লাগে এবাৰ ক'বচোন। মানে মোৰতো ভালে লাগে দেই, মানে বিশেষকৈ মোৰ গৰম দিনতকৈ মই ঠাণ্ডা দিনতে বেষ্ট পাওঁ। মানে ইমান হেৰি নাই, চিন্তা নাই কোনো। ঠাণ্ডাটোতো অকণ হ'লেও সহ্য কৰিব পাৰি, গৰম কাপোৰ হ'লেও পিন্ধি। আৰু আপুনি গৰমত কৰিব কি মানে, এতিয়া আপুনি কাপোৰ খুলি তত নাপাব গৰমত। সেইটো কাৰণে ঠাণ্ডা দিনটোৱে ভাল পাওঁ। খালি ঠাণ্ডাটোতো লাগে বাৰু, অকণ গা ধুলে প্ৰব্লেম হয় মেইন কথা। বাচি গ'লি দে, খাবতো নাপালোঁ 1 জানুৱাৰীত। কিহৰ জাৰ্চি আনিছে ঠিক নাই, এই থৈ কৰি লওকগৈ। আৰু এটা অহাই নাই এতিয়ালৈকে। তামাম গান চলি আছে, জানুৱাৰী পাতিছেতো আমাৰে আৰু মানে ক'লোৱে নহয়। 2টা মানুহ আহিছোঁ, অকল দুটা। বাকীখিনি খেলিবলৈ নায়ে দেখোন কোনো। ফিল্ড একদম ৰ'দ পৰি আছে দেখিছে নাই। খালি এতিয়া এটা মানুহ নাই নহয়, যে যোনটো মালিক আমাৰ মানে বেট বলৰ মালিকটোৱে নাই এতিয়া। তাৰপৰা আহিলোঁগৈ, সি ঘৰত আছোঁ বুলি কৈছিলে কিন্তু ঘৰত নাই এতিয়ালৈকে। হ'ব দিয়ক আৰু এটাহে গৈছে, কি হ'ব আৰু বাকী পিছত অকণমান দেৰি ৰখিব লাগিব। গোটেইখিনি যেতিয়া আহিব তাৰপৰাই চাগে মই খেলিব পাৰিম কিবা কৰি। এই বল ক'ত আছে? বল এটাই আছে, সেইটো বল এটা নামতহে আছে। যদি এইটোও গুচি যায় আৰু মানুহ মানে এনেই। অকণমান মানে উমলি যামলি আছিলোঁ, খেলি কৰি আছিলোঁ। মানে এইটোৱে জোৰত এটা মাৰি পিনি ক'ত পৰিলে মানে এটা ঠিক নাই, এনেই অনুমান দেখিয়ে ই গৈছে। দেখা যাব এতিয়া কি হয়, হেৰালে চাগে মোৰ মতে। মাৰিবলৈ দৰকাৰ নাই, পাই গ'ল। যোনটোৱে মাৰিছে সি আনিছে যে চিন্তা নাই। দিয়ক এটা মাৰি পিনি দেখুৱাইছোঁ ৰ'ব। মাৰিব নোৱাৰিলে। এই বলটো মাৰি আছোঁ, ইয়াক চাই থাকক। দিয়ক মাৰ এটা খালোঁ, বলটোকে বেছি আহোঁগৈ ৰ'ব। এই বেটাৰটো ঠিকে আছেতো, এনেই ইমান বেয়া নহয়তো। বেটাৰটো ইমান বেয়াও নহয়, হেভি টক্কৰ লয় মানে, খেলিবতো পাৰে। ৰ'ব এতিয়া বল ক'ত পেলালে, এইটো বল পাই গ'লোঁ, বলটো পালোঁ। হ'ব বন্ধ আৰু নামাৰো আৰু, মাৰ খাইছোঁ মানে। ৰ'দে চদে বেছিকৈ মাৰহে খাইছোঁ মই জোখতকৈ। কালি এটা সেইফালেকে পৰিলে, পাৰ হ পটাপট। ৰ'ব এতিয়া সেইফালে পৰিছে বুলি কৈছে, এতিয়া সিহঁতে কি বিচাৰে বা কেনেকৈ কি কৰে ব'লক, মই এইফালে বিচাৰিম। সিহঁতক পালি নেকি? হয়, নাই পোৱাই নাই। কোনে আগত বিচাৰিব পাৰে দেই বল পাই গ'ল। চাওঁ অকণ এইফালে দে, 3টা মানুহ অকল 3টা মানুহ আহিছে দেই। শুন এইকেইটা পুতি দিবি কোনো। এটা বল তাত পৰিলেগৈ, পিটন আকৌ এবাৰ খালোঁ দিয়ক। মানে বহুত দিন মৰা নাই ন, প্ৰেক্টিছে হোৱা নাই মোৰ। হ'ব আৰু দিয়ক, এনেকৈ ধেমালি কৰি ভাল লাগে। আৰু এটা বল পৰিলে, পালি নেকি? আৰু এটা মানে বস্তু এটা দেখুৱাই থৈ যাওঁ মই দেই, এইফালেকে বিচাৰিবলৈ আহিলোঁ।
এইফালে পূৰা পিকনিক খাই আছে, এইখিনি কোনোবা এটা খাই আছে, ক'ত খাই আছে জানো মোৰ ফ'কাছটো লোৱা নাই, সেইফালেকে কোনোবা এটা খাই আছে, উপায় নাই আৰু। সেই টিংখনত দৰৱ খাই দিছে নি চাগে, অকণমান মানে খুন্দিয়াই ভকুৱাই আহি আছে। ৰ বি ৰ মই দি আছোঁ ৰ। এতিয়ালৈকে আধা ঘণ্টামান হ'ল ৰখি, কিন্তু মানুহ অহাই নাই, আমি তিনিটাই আছোঁ, এটা সি আছে, তাৰপৰা এটা ই আছে, এতিয়ালৈকে মানে মানুহ নাই। খেলিম বুলি আহিলোঁ, 1 জানুৱাৰী চাগে চবে পিকনিক খাই আছে, সেইটো কাৰণে অকণ ব্যস্ত হৈ আছে। দেখা যাওক ৰ'ব আৰু কি হয় কি নাই, অকণমান ৰৈ চাওঁ। এনেও খেলিবলৈ আহিব চাগে, টাইম হোৱা নাই কাৰণে অহা নাই চাগে, আমি আজি বেছি আগতে আহিলোঁ। গাইছ মানে আমনি লাগিলে অকণমান এটা নতুন আইডিয়া এটা উলিয়ালে। সি কৈছে কি বোলে চেলেঞ্জ ল'ম কৈছে, যদি বোলে ইয়াক যদি 5টা বলত যদি কেইটা মাৰিবি? 4টা যদি মাৰিব পাৰে তেতিয়াহ'লে ই আমাক কিবা এটা খুৱাব, আৰু যদি নোৱাৰে তেতিয়া চৰি ভুল হৈ গ'ল বে মোৰ। ই যদি মাৰি দিয়ে তেতিয়া সি খুৱাব। যদি সি মাৰে, সি যদি ইয়াক বিট কৰিব পাৰে তেতিয়াহ'লে ই খুৱাব কৈছে। ঠিক আছে, চেলেঞ্জটো আমি চাওঁচোন ইয়াতে কি কৰিব পাৰে। ঠিক আছে দে, ৰ মই গৈ লওঁ, কি কৰে দেখা যাওক। ঐ বল নেকি? আৰু এটা বল নাই জান, এটা বলো নাই যোৱা বোলে। চেলেঞ্জখন কি হয় দেখুওৱা যাব, পিছত গম পামেই নো। মাৰ নগ'লগে। গাইছ মানুহ আহিছে আৰু ৰ'ব, এইফালে আহিছে, এইফালে কেইটা 3টা, তাৰপৰা এইফালেও আছে। খেল হ'ব মানে আজি অকণমান। কি হ'ল খুৱাব নেকি? খুৱাব বুলি কৈছে। চেলেঞ্জখনতো টক্কৰ হৈছে মানে, যিকেইটা কোনটোৱে পায় এতিয়া খাবলৈ পাম। য়েছ, মুঠতে কোনোবা এফালৰ পৰা খাবলৈ পাম ৰ'ব। খেলি কৰি আহিলোগৈ, একদম ভাগৰ লাগিলে, মই তেতিয়া ভিডিঅ' কৰা নহ'ল। আৰু এতিয়ানো বিশেষকৈ কি ক'ম আৰু, এতিয়া মই আছোঁ বৰমাহঁতৰ ঘৰত, মানে কিবা কাম কেইটামান কৰি দিবলৈ মাতিলে, কি কাম এতিয়ালৈকে কৰা নাই বাৰু, বহি আছোঁ। আৰু বেছিয়ে নাই, আজি ভিডিঅ'টো ইমানেই আছিলে। সকলোৱে যদি ইমান কোনোলৈকে চালে, আজি ভিডিঅ'টো ইমানেই আছিলে। নতুন এটা ভিডিঅ'ৰ লগত মই পুনৰ আহিম, ঠিক আছে দিয়ক। আৰু এটা কথা, মানে নতুন ভিডিঅ' হয়, প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, চেষ্টা কৰিছোঁ বনাবলৈ, কিমান কি হৈছে নাজানো বাৰু। কমেণ্ট কৰি ক'ব কি হৈছে কি নাই, যদি য'ত ভুল হৈছে মই এইখিনি শুধৰাবলৈ চেষ্টা কৰিম আপোনালোকৰ মতে। আৰু কি হয় কি নাই মোৰ অহা জীৱনটোলৈ, মানে জীৱনটোত কি হয় কি নাই এইখিনি দেখুৱাই যাম আৰু আপোনালোকক, সকলোৱে যাতে চায়। অকণ হ'লেও মই চেষ্টা কৰিম যে দেখুৱাম কি হয় কি নাই, বাকীখিনি পিছততো আপোনালোকে গম পাবই, নতুন ভিডিঅ' আহি থাকিব। তেতিয়ালৈকে আজিলৈ ভিডিঅ'টো ইমানেই সমাপ্ত কৰিছোঁ, বহুত দীঘলৈ যাব নহ'লে। আৰু চেষ্টা কৰিলোঁ দিয়ক, যিমানটো পাৰিলোঁ যি কৰিলোঁ, ইমান খাছ কণ্টেণ্ট নাছিলে, বাছ অকণমান এনেই দেখুৱাই দিলোঁ। বাকী নতুন এটা ভিডিঅ'ৰ লগত পুনৰ লগ পাম।